এভরিওয়ান, আজি আমি অষ্টম শ্ৰেণীৰ 5 নম্বৰ অধ্যায় কয়লা আৰু পেট্ৰলিয়ামটো ভালকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। মই আশা কৰিম আপোনালোকে ভালকৈ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু চেপ্টাৰটোত মই কি বুজাম ভালকৈ আপুনি বুজি ল'ব। তেনেহ'লে আৰম্ভ কৰিব লৈছোঁ। ইয়াতে প্ৰথমত দিয়া আছে প্ৰকৃতিৰ পৰা লাভ কৰা বিভিন্ন সম্পদসমূহক বহুলভাৱে দুটা ভাগত ভাগ কৰিব পাৰি। মানে আমি প্ৰকৃতিত যিমান সম্পদ পাওঁ এই সকলোবোৰ সম্পদকে প্ৰাকৃতিক সম্পদ বুলি কয়। আৰু এই প্ৰাকৃতিক সম্পদসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল নিঃশেষীয় প্ৰাকৃতিক সম্পদ আৰু এটা হ'ল অনিঃশেষীয় প্ৰাকৃতিক সম্পদ। এতিয়া নিঃশেষীয় আৰু অনিঃশেষীয় প্ৰাকৃতিক সম্পদ কি আমি এতিয়া আগত পঢ়িম। প্ৰথমটো দিয়া আছে অনিঃশেষীয় প্ৰাকৃতিক সম্পদ। এইটো কি প্ৰকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমাহীন আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হোৱাৰ সম্ভাৱনাটো কম, যেনে সূৰ্য ৰশ্মি আৰু বায়ু। মানে আমাৰ পৃথিৱীত যিমানবোৰ প্ৰাকৃতিক সম্পদ আছে যিবোৰ মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা শেষ হোৱাটো সম্ভাৱনাটো বহুত কম, যেনেকৈ সূৰ্য ৰশ্মি বায়ু এইবিলাক কি শেষ হোৱাৰ সম্ভাৱনাটো বহুত কম, নাইকিয়া হৈ যোৱাৰ সম্ভাৱনাটো বহুত কম, যাৰ কাৰণে এইবিলাকক কি বুলি কোৱা হয় অনিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। তাৰপিছত নিঃশেষীয় প্ৰাকৃতিক সম্পদ। এতিয়া নিঃশেষীয় প্ৰাকৃতিক সম্পদ কি প্ৰকৃতিত পোৱা এই সম্পদসমূহৰ পৰিমাণ সীমিত আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ হৈ যাব পাৰে। মানে আমাৰ যে এইবোৰ সম্পদ যে আছে এইবোৰ সম্পদ কি মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা কি আগত বিলুপ্ত হৈ যাব পাৰে, মানে নোহোৱা হৈ যাব পাৰে। ঠিক আছে, সেইকাৰণে এইবিলাকক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। যেনে কি কৈছে অৰণ্য, বনৰীয়া জীৱ, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ ইত্যাদি এইবোৰ কি নিঃশেষীয় প্ৰাকৃতিক সম্পদৰ উদাহৰণ, যিবোৰ শেষ হৈ যাব পাৰে। এতিয়া আমি পঢ়িম কয়লাৰ বিষয়। কয়লানো কি, কয়লা কেনেকৈ আৱিষ্কাৰ হৈছিল। তো ই শিলৰ দৰে কঠিন আৰু কলা বৰণীয়া, মানে ইয়াৰ বৰণটো কলা আৰু ই কঠিন হয় শিলৰ দৰে। তাৰপিছত ৰান্ধিবলৈ ব্যৱহাৰ কৰা ইন্ধনৰ ভিতৰত কয়লাও এবিধ ইন্ধন। মানে আমি যে ভাত ৰন্ধাৰ কাৰণে ইন্ধন ব্যৱহাৰ কৰোঁ, কয়লাও এবিধ হৈছে কি এই ইন্ধনবিলাকৰ ভিতৰত এটা ইন্ধন। তাৰপিছত আগৰ দিনত ৰেলগাড়ীৰ ইঞ্জিন চলোৱাৰ বাবে তাপ বিদ্যুৎ উৎপন্ন কৰিবলৈ কয়লা ব্যৱহাৰ কৰা হৈছিল। আগৰ ৰেলগাড়ীবোৰ যে আছিল এইবোৰ চলাৰ কাৰণে আমাৰ কি তাপ উৎপন্ন কৰাৰ কাৰণে কি ব্যৱহাৰ কৰা হৈছিল কয়লা ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত দিছে বিভিন্ন ধৰণৰ উদ্যোগত ইন্ধন হিচাপে কয়লা ব্যৱহাৰ কৰা হয়। মানে বিভিন্ন ধৰণৰ যে উদ্যোগবোৰ আছে, কাৰখানাবোৰ আছে, ইয়াতে কি কৰা হয় আমাৰ কয়লাবোৰ কি হিচাপে ব্যৱহাৰ কৰা হয় ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। ঠিক আছে, এতিয়া আমি পঢ়িম কয়লাৰ সৃষ্টি। কয়লাৰ সৃষ্টি কেনেকৈ হৈছিল। ইয়াত দিয়া আছে প্ৰায় 3000 নহ'ব, এইটো 300 হ'ব, প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱীৰ নিম্নভূমিৰ জলাশয়সমূহত অৰ্তব্য অৰণ্য আছিল। বিভিন্ন প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলত এই অৰণ্যসমূহ মাটিৰ তলত পোত খাই গৈছিল। কালক্ৰমত জমা হৈ গৈ মাটিৰ হেঁচাত এইবোৰ সংকুচিত হৈছিল আৰু অধিক গভীৰতালৈ সোমাই পৰিছিল, যাৰ ফলস্বৰূপে এইবোৰৰ উষ্ণতাৰ বৃদ্ধি পাইছিল। উচ্চ চাপ আৰু উচ্চ উষ্ণতাৰ ফলত এই মৃত উদ্ভিদসমূহ ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। মানে কি কৈছে প্ৰায় 300 নিযুত বছৰ আগতে আমাৰ পৃথিৱীখনৰ ওপৰত কি আছিল গছ গছনি, বহুত বিভিন্ন অৰণ্য আছিল, গছ গছনি আছিল। বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্ঘটনা যেনেকুৱা আমাৰ বানপানী, আপোনাৰ ভূমিস্খলন, এইবোৰৰ কাৰণে কি লাহে লাহে আমাৰ কিবোৰ গছবোৰ কি হৈ আছিল মাটিৰ তলত পোত খাই গৈ আছিল। যেতিয়া মাটিৰ তলত পোত খাই গৈ আছিল তাতে অধিক চাপ আৰু অধিক উষ্ণতাৰ ফলত এইবোৰ লাহে লাহে মৃতদেহবোৰ ধীৰে ধীৰে কি হৈছিল কয়লালৈ ৰূপান্তৰিত হৈ আছিল। এই প্ৰক্ৰিয়াটো যে হয় আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ গছ গছনিবোৰ ভাঙি পৰে, তাৰপিছত মাটিৰ তলত পোত খাই গৈ থাকে, তাৰপিছত কয়লালৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াটোক আমাৰ কি বুলি কয় অংগাৰীকৰণ বুলি কোৱা হয়। কি বুলি কোৱা হয় অংগাৰীকৰণ। যদি কোৱেশ্চন আহে কয়লাৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোক কি প্ৰক্ৰিয়া বুলি কোৱা হয় অংগাৰীকৰণ বুলি কোৱা হয়। এতিয়া তাৰপিছত আমি আহিম কক কি বস্তু। কক হৈছে কয়লাৰ পৰা বিশেষ প্ৰক্ৰিয়াৰে আহৰণ কৰা এবিধ কঠিন সচিদ্ৰ আৰু কলা বৰণীয়া পদাৰ্থ। মানে কৰ্ক হৈছে আমাৰ কয়লাৰ পৰা আহৰণ কৰা হয় আৰু ই এবিধ কঠিন হয়, সচিদ্ৰ আৰু ইয়াৰ বৰ্ণ কি হয় কলা হয়। ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ। যদি দিয়ে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ কি আপোনালোকৰ লিখিব লাগিব কক হ'ল কয়লাৰ কাৰ্বনৰ বিশুদ্ধ ৰূপ। ঠিক আছে, ইয়াত তাৰপিছত দিয়া আছে তীখাৰ উদ্যোগত আৰু বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত কক ব্যৱহাৰ কৰা হয়। এইটো হ'ল ককৰ ব্যৱহাৰ।
কি দিছে তীখাৰ উদ্যোগ আৰু আমাৰ কি ধাতু নিষ্কাশনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় কি কক। তাৰপিছত আমি আহিছোঁ আলকাত্ৰা। আলকাত্ৰা কি? আলকাত্ৰা এটা বেয়া গন্ধযুক্ত কলা বৰণীয়া ডাঠ তৰল পদাৰ্থ। আলকাত্ৰা কি? আলকাত্ৰা হৈছে বেয়া গন্ধযুক্ত এটা তৰল ডাঠ পদাৰ্থ কলা বৰণীয়া পদাৰ্থ। ই কেইবিধ মিশ্ৰণৰ দ্বাৰা গঠিত? ই 200 বিধ মিশ্ৰণৰ দ্বাৰা গঠিত। 200 বিধ মিশ্ৰণেৰে আলকাত্ৰা গঠিত হয়। তাৰপিছত দি আছে আলকাত্ৰা দি আমি কি বনাওঁ, কিহত ব্যৱহাৰ কৰোঁ, আলকাত্ৰাৰ ব্যৱহাৰ কি? আলকাত্ৰাৰ পৰা ঔষধ, বিস্ফোৰক, সুগন্ধি, আঠৰ, প্লাষ্টিক, ৰং আদি বনোৱা হয়। এইবোৰ বনোৱা হয় আদি আৰু বহুত কিবা কিবি আছে যিবোৰ আলকাত্ৰাৰ পৰা বনোৱা হয়। এতিয়া আমি কয়লা গেছ পঢ়িম। কয়লা গেছনো কি? কয়লাৰ সংসাধনৰ দ্বাৰা কৰ্ক প্ৰস্তুত কৰোঁতে কয়লা গেছৰ উৎপন্ন হয়। যিটো আমি কৰ্ক যেতিয়া এটা কয়লা যেতিয়া সংসাধন কৰোঁ কিহৰ কাৰণে? কক প্ৰস্তুত কৰাৰ কাৰণে। কক প্ৰস্তুত কৰাৰ কাৰণে কয়লাৰ সংসাধন কৰোঁ। ইয়াৰ ফলত কিছুমান গেছ ওলায়। এই গেছবোৰকে আমাৰ কি বুলি কোৱা হয়? কয়লা গেছ বুলি কোৱা হয়। আশা কৰিছোঁ আপোনালোকে সকলোৱে বুজি পাইছে। এতিয়া নেক্সট আহিম আমি পেট্ৰলিয়াম। ট্ৰাক আৰু ট্ৰেক্টৰৰ নিচিনা গধুৰ যান বাহনবোৰ ডিজেলেৰে চলোৱা হয়। আমি জানো ট্ৰেক্টৰ আৰু যিবোৰ গধুৰ যান বাহনবোৰ আছে এইবোৰ ডিজেলেৰে চলোৱা হয়। পেট্ৰল আৰু ডিজেল পেট্ৰলিয়াম নামৰ এবিধ প্ৰাকৃতিক সম্পদৰ পৰা আহৰণ কৰা হয়। মানে আমাৰ পেট্ৰল আৰু ডিজেল যিহেদি আমি গাড়ীবোৰ চলাওঁ এইবোৰ আমাৰ কি এটা প্ৰাকৃতিক সম্পদ আছে কি যাৰ নাম পেট্ৰলিয়াম। ইয়াৰ পৰা আমাৰ কি কৰা হয়? লোৱা হয়, আহৰণ কৰা হয়। ঠিক আছে। তাৰপিছত আমি পঢ়িম পেট্ৰলিয়ামৰ সৃষ্টি। পেট্ৰলিয়ামৰ সৃষ্টি কেনেকৈ হৈছিল? ইয়াতে দিয়া আছে সমুদ্ৰত বাস কৰা জীৱসমূহৰ মৃত্যু হোৱাৰ সিহঁতৰ দেহাৱশেষ মানে মৃতদেহটো সমুদ্ৰত তলিত সঞ্চিত হৈ থাকে আৰু বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই এইবোৰ পথ গৈছিল। কালক্ৰমত বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশত প্ৰচুৰ চাপ আৰু অধিক চাপৰ প্ৰভাৱত মৃতদেহৰে পেট্ৰলিয়াম গেছলৈ ৰূপান্তৰিত হয়। এতিয়া চাওঁ আমি আমাৰ যেতিয়া আমাৰ সমুদ্ৰ মানে সাগৰৰ থকা জীৱবোৰ কি হয় আমাৰ যেতিয়া মৰি যোৱাৰ পিছত কি হয় তলত কি থাকে তলত পৰি থাকে তলত লাহে লাহে পানীৰ তলত একদম যিখন আমাৰ তলৰ ঠাইখিনি আছে মাটিখিনি আছে তাতে আহি থাকে বালি হওক মাটি হওক যি থাকে লাহে লাহে তৰপ খাই কি হয় ইহঁতে মৃতদেহবোৰ কি হয় পোত খাই যায়। পোত খাই যোৱাৰ পিছত বহুত নিযুত বছৰ পিছত বহুত নিযুত বছৰ ধৰি পোত খাই গৈ তাতে অক্সিজেনবিহীন পৰিৱেশ আৰু প্ৰচুৰ তাপৰ কাৰণে কি হৈ যায় ইহঁতে পেট্ৰলিয়াম গেছ লৈ ৰূপান্তৰিত হৈ যায়। আশা কৰিছোঁ বুজি পাইছে। পেট্ৰলিয়ামৰ শোধন। এতিয়া পেট্ৰলিয়ামৰ পৰা যে আমি পেট্ৰল ডিজেল কেনেকৈ বনাওঁ এইটো পেট্ৰলিয়ামৰ শোধনত আমি পঢ়িম কেনেকৈ বনাওঁ। পেট্ৰলিয়াম শোধন ষ্টাৰ্ট কৰিব লৈছোঁ। পেট্ৰলিয়াম এবিধ গাঢ় বৰণৰ তৈলক্ত পদাৰ্থ। মানে পেট্ৰলিয়ামটো বহুত গাঢ় হয় কিয়নো ইয়াত বহুত ধৰণৰ মিশ্ৰণ থাকে। ই পেট্ৰলিয়াম গেছ, পেট্ৰল, ডিজেল, পিছলিক তেল বা লুব্ৰিকেটিং তেল মানে লুব্ৰিকেণ্ট তেল পিছল কৰাৰ কাৰণে যিটো তেল ব্যৱহাৰ কৰা হয়, খনিজ মম আদি বিভিন্ন উপাদানেৰে এবিধ গঠিত এবিধ মিশ্ৰণ মানে বহু ধৰণৰ পদাৰ্থৰ মিশ্ৰণ কি হয় পেট্ৰলিয়াম হয়। ঠিক আছে। পেট্ৰলিয়ামৰ উপাদানসমূহ পৃথক কৰা প্ৰক্ৰিয়াক শোধন বোলে। এতিয়া শোধন কাক বোলে? আমি পেট্ৰলিয়ামৰ পৰা যে পেট্ৰলিয়াম গেছ তাৰপিছত ডিজেল পেট্ৰল লুব্ৰিকেটিং এইবোৰ আমি যে বনাওঁ এইবোৰ কেনেকৈ বনাওঁ আমাৰ শোধন কৰি বনাওঁ। এই প্ৰক্ৰিয়াটোক শোধন বুলি কয়। এই প্ৰক্ৰিয়াটো ক'ত কৰা হয়? এই প্ৰক্ৰিয়াটো আমাৰ কৰা হয় তেল শোধনাগাৰত। এই প্ৰক্ৰিয়াটো আমাৰ তেল শোধনাগাৰত কৰা হয়। এতিয়া আমি পঢ়িম প্ৰাকৃতিক গেছৰ বিষয়ে। এতিয়া প্ৰাকৃতিক গেছ কি? আমি যে ভাত ৰান্ধাৰ টাইমত আমি গেছ ব্যৱহাৰ কৰোঁ এই গেছটোকে আমাৰ কি বুলি কোৱা হয়? প্ৰাকৃতিক গেছ বুলি কোৱা হয়। আৰু আমি এতিয়া পঢ়িম কি যে প্ৰাকৃতিক গেছ এবিধ বৰ গুৰুত্বপূৰ্ণ ইন্ধন কিয়নো ই নলীৰ মাজেদি সহজে পৰিবহণ কৰিব পাৰি। মানে প্ৰাকৃতিক গেছ এটা বহুত গুৰুত্বপূৰ্ণ ইন্ধন কাৰণ ইয়াক কি আমি পাইপৰ পৰা এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰোঁ। প্ৰাকৃতিক গেছ উচ্চ চাপৰ অধীনত সংকুচিত প্ৰাকৃতিক গেছ হিচাপে ৰখা হয়। মানে CNG হিচাপে ইয়াক ৰখা হয়। CNG বিদ্যুৎ শক্তি উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। CNG ক'ত ব্যৱহাৰ কৰা হয়? CNG বিদ্যুৎ শক্তি উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। আৰু তাৰপিছত কি দিয়া আছে? CNG ডাঙৰ সুবিধা ঘৰ আৰু কাৰখানাৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ ইয়াক পোনপটীয়াকৈ নলীৰে যোগান ধৰিব পাৰি।
মানে আমাৰ CNG গেছবোৰৰ ডাঙৰ এটা সুবিধা কি ডাঙৰ সুবিধাটো হ'ল যে আমি CNG গেছবোৰক কি কৰিব পাৰোঁ নলীৰে এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰোঁ এই কাৰণে প্ৰাকৃতিক গেছটো আমাৰ বহুত গুৰুত্বপূৰ্ণ গেছ হৈ পৰে আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে যদি মই এই ভিডিঅ'টোত কিবা আপোনালোকক শিকাব পাৰিছোঁ তেনেহলে ভিডিঅ'টো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ